আজি মোৰ MLA LED ফাণ্ডেদি আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং মছলপুৰ কলেজত দিয়া হৈছিল। ইয়াৰ কামটো সম্পূৰ্ণ হোৱাৰ কাৰণে এইটো ইনগৰেশ্যন কৰা হ'ল আজি 10 লাখ টকাৰ প্ৰিন্সিপালৰ ৰুম আৰু ষ্টাফ ৰুম। তাৰ আগতে মছলপুৰত আকৌ বয়জ হোষ্টেলৰ কাৰণে 1 কোটি টকাৰ আধাৰশিলা সিদিনা আমি স্থাপন কৰি গৈছোঁ। তাৰ আগতো মছলপুৰ কলেজ আৰু 1 কোটি টকাৰ এটা হোষ্টেল পাইছিল, 2খন হোষ্টেল পালে। আৰু মই 10 লাখ টকা দিয়া MLA LED ফাণ্ডৰ। আৰু ইয়াত যিটো আনঠাইড ফাণ্ড থাকে আৰু কাৰ্যকালৰ শেষ মুহূৰ্তত 25 লাখ টকা আমি পাইছিলোঁ। ভাবিছিলোঁ যে 2-3টামান ঠাইত এইটো দিয়া যাব নেকি, কিন্তু আমি বহুতখিনি আলোচনা কৰাৰ পিছত ভাবা হ'ল যে এটা শ্বেডকে বনোৱা যাওক, মাৰ্কেট শ্বেড 25 লাখ টকা দি যিমান হয় তেতিয়াহ'লে ভাল কাম হ'ব। সেইকাৰণে মছলপুৰ বজাৰত আজি 25 লাখ টকা আনঠাইড ফাণ্ডৰ পৰা দিয়া হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আৰু আলাৰী হাইস্কুলত DMFT ফাণ্ড, যিটো DCA চেয়াৰমেন হয়, কিন্তু মই ইয়াৰ সমষ্টিৰ MLA হিচাপে কিছুমান স্কিমটো মই ৰিকমেণ্ড কৰি দিছিল, সেইমতে ধৰা হৈছিলে। আলাৰী হাইস্কুলত 10 লাখ টকা আৰু এইটো ক্লাছৰুম এক্সটেনশ্যন। আৰু বৰিমাকা বালিকা উচ্চ মাধ্যমিক স্কুল, এইটো বিদ্যালয়, ইয়াত 10 লাখ টকা বাউণ্ডাৰী ৱালৰ কাৰণে। এইখিনি কাম মানে আজি বাউণ্ডাৰী ৱালটো ইনগৰেশ্যন কৰা হ'ল, ক্লাছৰুমটো ইনগৰেশ্যন কৰা হ'ল। আৰু মছলপুৰ কলেজৰ এডমিনিষ্ট্ৰেটিভ যিটো ব্ৰাঞ্চ, সেইটো ইনগৰেশ্যন কৰা হ'ল। আৰু মছলপুৰ বজাৰতো আধাৰশিলা স্থাপন, সেইখিনি কাম লৈ পেলাই মই আহিছিলোঁ। আৰু এই কেইদিনমানত আমাৰ চাপাগুৰিৰ অধীনত বহুত সৰু ডাঙৰ কামৰ কাৰণে আধাৰশিলা নহয়, প্ৰায় ইনগৰেশ্যনো হৈ আছে। এইবিলাক আমি কৰি থকা হৈছে। কাৰ্যকাল বেছি দিন নাই, ইলেকশ্যন হ'বলৈ বেছি দিন নাই। তো মই ভাবোঁ যে হয়তোবা এনেকুৱা আধাৰশিলা কৰিব লগা বা ইনগৰেশ্যন কৰিব লগা স্কিমবিলাক এতিয়া হয়তোবা ৰেডি হৈ থকা নাই, কিন্তু অংগনবাড়ী চেণ্টাৰ আছে, দুটা আছে এতিয়াও। এইখিনিও মই সোনকালে কৰিবলৈ চেষ্টা কৰিম।